মই চবকে একদম একদম ফ্ৰণ্টত ফলো কৰোঁ, মই কাকো নেৰোঁ। টিকটক বেন। চ' গাইজ প্লে ষ্টৰত আগতে যিটো টিকটকৰ ৰেটিং আছিলে সেইটো আছিলে 4.5 আৰু এতিয়া তাৰ ৰেটিং কমি কমি কিনে হৈছেগে 1.5লৈকে আহি গৈছে। তো ইয়াতে গম পাব পাৰি যে ইণ্ডিয়াৰ মানুহে টিকটকক কিমান বেয়া পাব লৈছে। মইতো টিকটক বেন হ'ব লাগে মোৰ মতে। আৰু মই যদি মোদী হলো হয় চিৰিয়াছলি মই টিকটক বেন কৰি দিলো হয়, চিধা কথা। इस सज्जन को क्या तकलीफ है भाई? চাওক, বেন কৰি চৰকাৰে তাৰ পাছত কিছুমান ৰুল দিব লাগে, যিখিনি ৰুল মানে টিকটকে ফ'ল' কৰিব লাগিব বা টিকটকৰ যিখিনি ক্ৰিয়েটৰ সেইবিলাকেও ফ'ল' কৰিব লাগিব। ইয়াত এতিয়া চাওক, যোনে যি ভিডিঅ' পায় সেই ভিডিঅ' আপলোড দি দিয়ে, একো মতলব নাই মানে। তো চৰকাৰে কিছুমান এনেকুৱা কণ্টেণ্টৰ লিষ্ট দি দিব লাগে যিখিনি কণ্টেণ্ট মানে আপলোড কৰিব পাৰিব বা যিখিনি মানে আপলোড কৰিব নোৱাৰে। তো এনেকৈ কিছুমান ভাল কামৰ কাৰণে মানে ইউজ হ'ব লাগে, তেতিয়া ঠিক আছে। বাট আজিকালি বৰ্তমান যিটো মানে পৰিস্থিতি, ইয়াত যিখিনি ভিডিঅ' আপলোড কৰে, কিছুমান ভাল আপলোড কৰে, কিছুমান এনেকুৱা ফটুৱা ভিডিঅ' আপলোড কৰে যিখিনি মানে সমাজক ভাল দিশলৈ নহয় বেয়া দিশলৈ টানে। তো মই টিকটক ইউজ নকৰোঁ আৰু মই আপোনালোককো ক'ম যে টিকটক ইউজ আপুনিও নকৰিব। কেলে এই কাৰণতে মই আজি এই ভিডিঅ'টো বনাইছোঁ। এই ভিডিঅ'টোত মই আপোনালোকৰ লগত সেইটোৱে মানে ডিছকাছ কৰিম। হাই গাইজ, মই প্ৰিয়ম, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰিয়ম তালুকদাৰলৈ। তো গাইজ, আজিৰ ভিডিঅ'টো মই আশা কৰিছোঁ আপোনালোকে খুবেই ভাল পাব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমটো কথা হৈছে এই এপটোত কোনো মানে ডিছলাইক বটন নাই। চ' সেইকাৰণে তাৰ যিখিনি ক্ৰিয়েটৰবিলাকে গম নাপায় যে কোনটো কণ্টেণ্ট মানুহে ভাল পাইছে বা কোনটো কণ্টেণ্ট মানুহে বেয়া পাইছে, আৰু তাৰ কাৰণে বহুত প্ৰব্লেম হৈ যায়। যোনে যি পায় মানে সেই ভিডিঅ' আপলোড কৰি দিয়ে, বাছ ডিছলাইক বটনটো নাই, বাছ যিখিনিয়ে লাইক মাৰে লাইক মাৰিছে আৰু সিহঁতে ভাবিছে গোটেইখিনিয়ে লাইকে মাৰিছে। তো এইটো মেইন প্ৰব্লেম হয় ইয়াৰ। তাৰ কাৰণে এইটোও পাহৰি যায় যে এই ভিডিঅ'টোৰ পৰা মানুহে ভাল শিক্ষা পাইছে নে বেয়া। আৰু সেইবাবে এই টিকটকত কিছুমান এনেকুৱা ভিডিঅ' আপলোড হৈছে, এনেকুৱা ফটুৱা ভিডিঅ' মানে কুকুৰ এটাক চাৰিওখন ঠেঙত বান্ধি কিনে পুখুৰী এটাত পেলাই দিছে, মেকুৰী এটাক মাৰি কিনে ওলমাই দিছে। এইবিলাক কি ভিডিঅ' আপলোড কৰিবলগীয়া ভিডিঅ'? চিৰিয়াছলি এইবিলাক কাম কোনে কৰে? ফটুৱাইতো কৰে ন। আৰু এটা টিকটকাৰ, তাৰ 10 মিলিয়ন ফেন আছে, 10 মিলিয়ন, এতিয়া চাগে 15 মিলিয়ন মান হ'ল। তো সি কি কৰিছে, সি এনেকুৱা ভিডিঅ' এটা আপলোড দিছে, এজনী ছোৱালীক সি প্ৰপ'জ কৰিছে, 15 ছেকেণ্ডৰ ভিডিঅ' হা, ছোৱালীটোক প্ৰপ'জ কৰিছে, ছোৱালীটোৱে ন' দিয়াৰ কাৰণে এচিড মাৰি দিছে। এইবিলাক কি ভিডিঅ' হ'ল? এইবিলাক ভিডিঅ' চাই মানুহে কি শিক্ষা পাব? ভাল শিক্ষা পাব নে বেয়া শিক্ষা পাব? আপোনালোকে ভাবি চাওক। এইবিলাক ইউটিউবত হোৱা হ'লে ডাইৰেক্ট ভিডিঅ' ডিলেট হৈ গ'ল হয়, কিন্তু টিকটকৰ এনেকুৱা একো ৰুল নাই মানে। চ' প্লিজ মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে টিকটক উলিয়াই কেতিয়াও সৰু ল'ৰা ছোৱালীৰ হাতত মোবাইলটো দি নিদিব। আনকি মই এইটো ক'ম যে আপোনালোকেও টিকটকৰ পৰা আঁতৰত থাকিব। ঠিক আছে, ইয়াৰ মানিছোঁ এণ্টাৰটেইনমেণ্ট আছে, কিন্তু মানুহক এণ্টাৰটেইন কৰিব গৈ ছোৱালীক ইনচাল্ট কৰা, ধেমালিতে ছোৱালীক থাপৰ মাৰা, ইয়াত ক'ত মানুহ এণ্টাৰটেইন হৈছে? ইয়াততো সমাজক বেয়া মেছেজহে দিছে। ঠিক আছে, 100-200 ফলোৱাৰ্ছ থকাখিনিৰ কথা মই বাৰু নকওঁ, কিন্তু যিবিলাকে 5-10 মিলিয়ন ফলোৱাৰ্ছ লৈ ঘূৰি ফুৰি আছে, সেইবিলাকে যদি এনেকুৱা ভিডিঅ'বিলাক আপলোড দিয়ে তেতিয়া কি ক'ম বাৰু? ইয়াত এটা কথাই গম পাব পাৰি, না সেই টিকটকাৰজনৰ নিজৰ যিটো দায়িত্ব সমাজখনক এটা ভাল পথলৈ নিয়াৰ বাবে, সেই দায়িত্বটোৰ প্ৰতি না তাৰ কিবা গুৰুত্ব আছে আৰু না সেই টিকটক প্লেটফৰ্মখনৰ কিবা গুৰুত্ব আছে। একো নাই, সিহঁতৰ বাছ নিজৰ ভিউজ পাব লাগে আৰু টিকটকখন চলিব লাগে, বাছ। বাকী একো মতলবেই নাই মানে সিহঁতৰ। টিকটকত যদি আপুনি 15 ছেকেণ্ডৰ ভিডিঅ' এটা বনায়, চাইনাৰ বিষয়ে অকণমান কিবা বেয়াকৈ কয়, সেই ভিডিঅ'টো ডাইৰেক্ট ডিলেট, নহ'লে সেই ভিডিঅ'টোত এটাও ভিউজো নাহে, কাৰণ সিহঁতি সেইটো ভিডিঅ' প্ৰমোটে নকৰে। কিন্তু সিহঁতি এইবিলাক ভিডিঅ' নেদেখে যিবিলাক ভিডিঅ'ই সমাজক এটা ডাঙৰ লেভেলত বেয়া পথলৈ লৈ গৈ আছে। সেই ভিডিঅ'বিলাক সিহঁতি নেদেখে, না সিহঁতৰ চকুৱে নাযায় সেইবিলাক ভিডিঅ'লৈ। টিকটকক কণ্ট্ৰল কৰে চাইনাই, আৰু আমাৰ গোটেই ডাটা গৈ আছে চাইনালৈ। আৰু সিহঁতি যেতিয়া দৰকাৰ হয় সিহঁতৰ আমাৰ গোটেই ইণ্ডিয়াৰ ডাটা সিহঁতি লৈ ল'ব পাৰে আমাৰ এগেইনষ্টত ইউজ কৰিবলৈ। তো সেইটো কথা আপোনালোকে মন কৰিব। আৰু আপোনালোকৰ নলেজৰ কাৰণে মই এইটো কথা কৈ দিওঁ যে আমেৰিকাৰ কোনো এজন সেনাই টিকটক ইউজ কৰিব নোৱাৰে। আমেৰিকান আৰ্মিৰ কাৰণে টিকটক বেন, আৰু মোৰ মতে আমাৰ ইয়াতো এইটো হ'ব লাগে। আৰু মই আপোনালোকক কওঁ যে এই টিকটক সময়ে সময়ে বহুত কেইখন দেশত বেন হৈছিলে,
যেন এইবিলাক কাৰণতে যেনেকে বাংলাদেশ, ইণ্ডোনেছিয়া এইকেইখন দেশত এই টিকটক বেন কৰি দিয়া হৈছিলে আৰু যেতিয়া টিকটকে এইকেইখন দেশৰ চৰকাৰৰ কথা মানি চলিবলৈ ৰাজি হ'ল তেতিয়া এই বেন আঁতৰাই দিয়া হ'ল আৰু বেলেগ কথা নকওঁ নিজৰ দেশ চাইনা সেই চাইনাতে এই টিকটক নচলে সিহঁতৰ চৰকাৰে চলাব নিদিয়ে তাৰ কাৰণে সিহঁতি এইটো এপকে এটা বেলেগ নাম দি কিনে উলিয়াই কিনে তাকো সেই চাইনাৰ চৰকাৰৰ বহুতখিনি কণ্ডিশ্যন মানি তাৰ পাছত এইটো এপ সিহঁতি চলাইছে তাত আৰু চাইনাৰ চৰকাৰে সিহঁতক এনেকুৱা 100টা কণ্টেণ্টৰ লিষ্ট দিছে যিখিনি কণ্টেণ্ট সিহঁতি মানে সেই মানে এই এপটোত আপলোড কৰিব নোৱাৰে আৰু আমাৰ ইণ্ডিয়াত খোল্লা চলি আছে আৰু তাৰ কাৰণে এই টিকটকত সদায় এনেকুৱা কিছুমান ফকতীয়া ভিডিঅ' আহে যিবিলাকে আমাৰ সমাজক আমাৰ ইউথক মিছগাইড কৰে আৰু ইয়াত টিকটক ভাৰ্চেছ ইউটিউব নহয় ইয়াত তাতকেও বহু গুণে ডাঙৰ এই বিষয়টো কোনো এপ ভাল বেয়া নহয় তাক যোনে ইউজ কৰে তাৰ ওপৰত ডিপেণ্ড কৰে সেই এপটোৰ ইমেজ কেনেকুৱা হ'ব ঠিক বাট সেই প্লেটফৰ্মৰো সেই এপটোৰো এটা ৰুল এটা গাইডলাইন থাকিব লাগে সেই মিছ ইউজ কৰা ইউজাৰখিনিৰ এগেইনষ্টত আৰু সেইটো মই টিকটকত নাই দেখা চ' টিকটকেতো একো নকৰে চ' যি কৰিব লাগিব আমি নিজেই কৰিব লাগিব আমাৰ সমাজখন আমাৰ দেশখন বেয়া পথলৈ যোৱাত বাধা আমি নিজেই দিব লাগিব চ' টিকটক বেন মই আপোনালোকক কিছুমান টিকটকৰ কণ্টেণ্ট দেখাইছোঁ বলক চাওঁ मेला दिनों का आता है एक वो है তাৰপিছত ক্ষমা খোজা নাই समझा न जाना है शायद हमेशा से सर आंखों पर ही ठिकाना है মানে কি ইয়াততো বিয়া পাতিবলৈ ছোৱালীয়ে দৰকাৰ নাই सर मोहब्बत दो जगह से चलती है ऐसे मोहब्बत नहीं चलती उंगली कितनी टेस्ट है এইবিলাক কণ্টেণ্ট হ'ল ভিডিঅ' বনাবলৈ মানে চাওক আপোনালোকে কওক ইয়াৰ পৰা কি আপোনালোকে কি শিক্ষা পাব ভাত কেনেকৈ খাব লাগে আৰু ই কয় মই কমেডি কৰোঁ যদি এইবিলাক কমেডি ভিডিঅ' ন আজিৰ পৰা মই কমেডি ভিডিঅ'ই নাচাওঁ আৰু ইয়াৰ লাইক চাওক মানে যিবিলাক মানুহে গোটেই ৰাতি কণ্টেণ্ট ভাবি পিছদিনাখন স্ক্ৰিপ্ট বনাই ভিডিঅ' শ্বুটিং কৰি এডিটিং কৰি আপলোড দিয়ে সেইবিলাকৰে ইমান লাইক নাহে যিমান লাইক ইয়াৰ আহিছে তো কি ক'ম আৰু টিকটকৰ কথা এইজন এখেতৰ কোনো কণ্টেণ্ট নাই বাছ বহিব লাগে চিকেন খাব লাগে ইমান চিকেন কোনে খায় বাৰু ইয়াৰ কাৰণে দেশত মুৰ্গীৰ দাম দিনক দিনে যে বাঢ়ি গৈছে এইটো কাৰণে এনেকে যদি মুৰ্গী খাই থাকে ন কেইদিনমানৰ পাছত হাগিলে কণী ওলাব ইয়াৰ আৰু এনেকুৱা কিমান ভিডিঅ' আছে টিকটকত যিবিলাক ভিডিঅ'ৰ একো মিনিঙে নাই বনোৱাজনেও নেজানে যে সি কেলে ভিডিঅ'টো বনালে তো এইবিলাক ভিডিঅ' চাই অকল মাথা গৰম হ'ব তো বাদ দিয়ক বেলেগ পইণ্টত আহোঁ মই জানো ইয়াত কিছুমান ভাল ক্ৰিয়েটৰো আছে যিয়ে নেকি ভাল কণ্টেণ্ট বনাই মানুহক মনোৰঞ্জন কৰে সমাজক ভাল মেছেজ দিয়ে কিন্তু সেইখিনি একেবাৰে কম মানে গণিব পৰাকৈ আছে আৰু তাৰ কাৰণ হৈছে ইয়াৰ প্ৰচেছ ভিডিঅ' আপলোড কৰা প্ৰচেছ ইয়াত অকণমানো কষ্ট নাই একেবাৰে ইজি ভিডিঅ'বিলাক বনাবলৈ না কিবা কণ্টেণ্ট ভাবিব লাগে না কিবা দীঘল স্ক্ৰিপ্ট লিখিব লাগে বাছ ফ্ৰণ্ট কেমেৰা অন মিউজিক বজিলে ভিডিঅ' চুৰু হৈ গ'ল ফেমাছ সেইকাৰণে যোনে যেনেকৈ পায় সেনেকৈ ভিডিঅ' আপলোড দি দিয়ে একো ফিল্টাৰ নাই কোনে কেনেকুৱা ভিডিঅ' চাব খোজে কাক কেনেকুৱা ভিডিঅ' ছাজেষ্ট কৰিব লাগে একো নাই বাছ আহি থাকে চাই থাকা আৰু তাৰ কাৰণে ইয়াৰ ইমেজ এনেকুৱা বেয়া হৈ গৈছে আৰু নকওঁ আৰু আজিৰ কাৰণে ইমানখিনিয়ে তো আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে খুবেই ভাল পাব তো যদি ভিডিঅ'টো আপোনালোকে ভাল পাই চাই তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি আপোনালোকে নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত